নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ চেনেলৰ অন্য এটি ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। আজি ভাগিনৰ বিয়ালৈ বুলি ওলাইছোঁ আৰু বিয়াত কিখিনি কৰোঁ, কাক লগ পাওঁ, মিতিৰ কুটুম সকলোখিনি এই ভিডিঅ'টোত আপোনালোকক দেখুৱাম। আহকচোন। অহাকালিলৈ আমাৰ বিয়াখন আছে, আজিয়ে ওলাইছোঁ আৰু এদিনৰ আগতে। এয়া নেইল আৰ্ট কৰিছে আমাৰ বিনাৰ লগৰ জুলিয়ে। নেইল আৰ্ট কৰাৰ নিয়মখিনিৰ বাৰু মোৰ ইমান অভিজ্ঞতা নাই, হ'লেও অকণমান ভিডিঅ'টো দেখাবলৈ চেষ্টা কৰিছোঁ। নখখিনি এনেকৈ যিখিনি আৰ্টিফিচিয়েল নখ আছে সেইখিনি এনেকৈ জোখত আগতে লগাই ল'লে। তাৰপিছতে আৰু তেওঁ 3-4মান প্ৰচেছত সম্পূৰ্ণ কৰিছে। এনেকৈ সময় লাগে আৰু দেখিবলৈ যি ধৰণে শুৱনি হয় নখকেইটা, ঠিক সেইধৰণে ইয়াক বনাওঁতেও অলপ সময় অৰ্থাৎ মেহনতটো লাগে। এইখিনি শেষ হোৱাৰ পাছত তেওঁ ফাইনেল লুক এটা দিবলৈ চেষ্টা কৰিছে। নখখিনি দেখিবলৈ খুবেই ধুনীয়া হৈছে। নেইল আৰ্ট কৰিবৰ বাবে কাৰোবাক যদি এনেকুৱা আৰ্টিষ্ট দৰকাৰ হয় তেতিয়াহ'লে যোগাযোগ কৰিবৰ বাবে নম্বৰটো দিব পাৰিম। তাৰ জলদি আহা, এইফালে চাই দিয়া কৈছোঁ ন। ক'ৰবাত পালে মই সানিয়ে থৈছোঁ, ক'ৰবাত পালে আমাকে ভাত খোৱাৰ পাছত মামীকে ভাত খুৱাইছে। মামীয়েকে ভাত খোৱাৰ পাছত এয়া মাকে খুৱাইছে, কইনাৰ মাক হয়। পিছদিনা অৰ্থাৎ বিয়াৰ দিনা পুৱাই আমাৰ জোৰোণ আহিছিল। কইনাক এয়া সেন্দুৰ দিয়া সময়ত কইনাক সেন্দুৰ পিন্ধাইছে আৰু এগৰাকী ছোৱালী যেতিয়া সেন্দুৰ পিন্ধাই নিজৰ পুৰুষৰ নামত সেন্দুৰ লয়, তেওঁ সেই দিনাৰ পৰা এগৰাকী নাৰীলৈ পৰিৱৰ্তন হয়।